Dear student, welcome to my YouTube channel. HS first year পৰীক্ষা কেনসেল কৰিছে। কিছু মুহূৰ্তৰ পূৰ্বে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই বিষয়ে এটা পোষ্ট কৰা পৰিলক্ষিত হৈছে। ইয়া মই প্ৰমাণ সহকাৰে দেখুৱাব বিচাৰিছোঁ। ইয়া হৈছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। তেখেতে ইয়াতে স্পষ্টকৈ উল্লেখ কৰিছে HS ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন 2025 scheduled from 24 to 29 March stand cancel। অৰ্থাৎ HS ফাৰ্ষ্ট ইয়াৰৰ যি 24 পৰা 20 মাৰ্চলৈকে পৰীক্ষা আছিল সেই পৰীক্ষা কেনসেল কৰা হৈছে আৰু এই পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰিব এইটো পিছত ডিসাইড কৰিব। তেখেতে ইয়াতে এটা নোটিফিকেশন দিছে, এটা নোটিস দিছে। ইয়াতে স্পষ্টকৈ একেবাৰে শেষৰ ফালে লিখা আছে, therefore it is decided the examination of the remaining subjects of HS first year examination 2025 as scheduled earlier from 24/3/2025 to 29/3/2025 are hereby cancelled। অর্থাৎ তোমালোকৰ যেটো 25 ৰ পৰা 29 লৈকে যিমান পৰীক্ষা আছে এই পৰীক্ষা ইতিমধ্যে কেনসেল কৰিছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ 24 ৰ পৰা 29 লৈকে তোমালোকৰ কি পৰীক্ষা আছে। 24 তোমালোকৰ কম্পিউটাৰ সায়েন্স এণ্ড এপ্লিকেশন, ইয়াৰ উপৰি তোমালোকৰ এন্থ্ৰোপলজি আৰু সোশিয়োলজিৰ পৰীক্ষা আছে। 25ত বায়োলজি, এডুকেশন, বিজনেস স্টাডিজ, এডভান্স ল্যাঙ্গুয়েজ, আৰবিক, পাৰ্চিয়ান, সংস্কৃত এনেকুৱা ধৰণৰ কিন্তু তোমালোকৰ পৰীক্ষা আছিল আৰু এই পৰীক্ষা ইতিমধ্যে বাতিল কৰিছে। 27ত তোমালোকৰ লজিক আৰু ফিলসফি আছে, নাইবা সাইকোলজি, মিউজিক গ্ৰুপ বি আছে, মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুয়েজ, অল্টাৰনেটিভ ইংলিছ, ফাইন আৰ্টছ, সেলস ম্যানেজমেন্ট এণ্ড এডভাৰটাইজিং এনেকুৱা ধৰণৰ তোমালোকৰ কিন্তু পৰীক্ষা আছিল আৰু কিছু মুহূৰ্তৰ পূৰ্বে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এইবোৰ পৰীক্ষা বাতিল কৰা বুলি এটা নোটিছ দিছে। ইয়া মই দেখুৱাব বিচাৰিছোঁ এইটো হৈছে নোটিছ। ইয়াতে স্পষ্টকৈ উল্লেখ আছে 24 ৰ পৰা 29 লৈকে যিমান HS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা আছে আৰু সেই পৰীক্ষা বাতিল কৰিছে আৰু পিছত তেওঁলোকে ডিসাইড কৰিব যে এই পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰিব। যেহেতু দেখিবলৈ পাইছোঁ যে গণিতৰ প্ৰশ্ন কাকত ফাদিল হৈছিল আৰু ইফালে ইকনমিক্সৰ প্ৰশ্ন কাকত ফাদিল হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই বিষয়ে যদি কোনো নতুন নোটিছ আহে তেতিয়াহ'লে তোমালোকে এইটো চেনেল জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয়, এতিয়াই তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।